ওই তার সিঙা ক'ত যাব ওলাইছা? ক'ত যাং নাযাং তোক কিয় লাগে? তাৰ চিঙাৰ কথা শুন। তোৰ নিচিনা ল'ৰাবিলাক ইনকাম কৰি বিয়া পাতা হেক আৰু তই এতিয়া তোৰতো কোম্পানীৰ নিচিনা ছোৱালী পিছফালে পিছফালে ঘূৰি ফুৰে আৰু দিনটো ফাটা লেকচাৰ। ঐ আৰু তোৰ বয়সৰ মানুহ এই পৃথিৱীত যে এটাও নাই, মই কিবা কৈছো নেকি? শুনা পাইছা না তাৰ চিঙাৰ কথা? বেলেগৰ ককাই নাইতাবিলাকক কিমান সহায় কৰে, কি সহায় লাগে তোক? কিমান মানুহৰ তাত শুনা পাং বেলেগৰ ককাবিলাকে কয় নাইতাক বিয়া কৰাইহে মৰিম, আৰু মোৰ এই ককা নাইতাটোক বিয়া পাতি দিব লাগে এইটো কথা কেতিয়াও মুখেৰে নোলায়, বেমাৰো নহয়। চাইছা না তাৰ বিয়াৰ কাৰণে মোক বেমাৰ হ'ব কয়। ঐ তাৰ চিঙা ঐ মৰি যাম তথাপিও তোৰ বিয়াৰ কথা মুখেৰে নোলাও। এই বুঢ়া এই তোৰ কাঁহীৰ ভাত খাইছং? ফাটা লেকচাৰ মাৰি থাকা 1 টকা নাই কামাই বিয়া পাতি হ'ব খোজা ধনী ঘৰৰ জোৱাই। ঐ তোৰ ল'ৰা ক'ব নোৱাৰা 1 বিঘামান মাটি বিক্ৰী কৰি মোক বিজনেছৰ লাইন এটা ধৰাই দিবৰ কাৰণে? এই কষ্ট কৰি মাটি কিনিছং, এইবিলাক মাটি তোৰ বাপৰ নহয় মোৰ মাটি। বাপে ইমান চিপৰা ল'ৰাটো আৰু ক'ৰ পৰা ভাল হয়? তাক মাটি বিক্ৰী কৰি টকা দেং তেতিয়াহ'লে মই তামাম ভাল। ঐ ককা দে এইবিলাক বাদ দেচোন। ঐ ককা তই কিমান বছৰ বয়সত বিয়া পাতিছিলি কচোন শুনং মই। হেই এইবিলাক পুৰণা কথায়ে, মোৰ তেতিয়া বয়স 14-15 হ'ব। কি 13-14? তেতিয়াহ'লে আইতাৰ বয়স কিমান আছিল? তোৰ আইতা তেতিয়া 5 মানত পঢ়েয়ে। কেনেকে বিয়া পাতিছিলি লাইন মাৰি নেকি? এইবিলাক আমাৰ পুৰণা প্ৰেমৰ কথা। তোৰ আইতাক মই প্ৰথম দেখা পাইছিলং স্কুলৰ বাৰাণ্ডাত বহি বহি পাথৰ গুটি খেলি থকা অৱস্থাত। বাপৰে তাৰপিছত আৰু কি ইমান ধুনীয়া চেহাৰা দেখা পাই মই পাগলা হৈ গলো নহয়। বহুদিন পিছফালে পিছফালে ঘূৰিলং পাত্তাই নেদে নহয় মোক। বেলেগৰ হাতেদি চিঠিও দিছিলং, মোৰ চকুৰ আগতে ছিঙি পেলাই দিলে। তেতিয়াহ'লে বিয়া কেনেকে পাতিলি? এই যে মই ধনী ঘৰৰ ল'ৰা চাইকেল এটা কিনিছিলং। চাইকেলৰ লগত তোৰ আকৌ প্ৰেমৰ কি সম্পৰ্ক? এইয়া তাৰ ঘৰৰ কাষেদি যোৱাৰ সময়ত টিলিং টিলিং বজাই গৈছিলং। এই চাইকেল চাবৰ কাৰণে ৰাস্তাত থিয় হৈ আছিল আৰু এনেকেই আৰম্ভ হ'ল আমাৰ প্ৰেমৰ কাহিনী। আচ্ছা বিয়াটো আকৌ কেনেকে হ'ল? তাৰপিছত আৰু কি ঘৰত গ'লুং কথা দিলুং বিয়া হ'ল। ঐ ককা কচোন তহঁতৰ বিয়া কেনেকে হৈছিল অলপমান শুনং। তেতিয়া আমি গৰুৰ গাড়ী লৈ কিনে বিয়া পাতিব গৈছিলং আৰু সন্মুখত এটা হাৰিকেন ওলমাই লৈ 1 কিলোমিটাৰ ৰাস্তা যাবলৈ 1 ঘণ্টা সময় লাগি গৈছে। আৰু এই 1 কিলোমিটাৰ ৰাস্তা যাওঁতে বতাহত 10 বাৰ মান হাৰিকেন নুমাই যায়, আকৌ জ্বলা আকৌ বতাহত নুমাই যায়, আকৌ জ্বলা আকৌ নুমাই, এনেকে আমি লাহে লাহে গৈছে। এই হাৰিকেন আকৌ কি ককা? হেই তহঁতে আজিকালি ল'ৰা কি বুজি পাবি? সেয়া কেৰোচিন দি চাকি নিচিনা জ্বলাব লাগে সেইটোকে হাৰিকেন বুলি কয়। ভাল লাগিছে আৰু কচোন। আমাৰ সময়ত বিয়াৰ ফূৰ্তিয়ে বেলেগ আছিল। আমি বিয়াত গ'লে গোটেই ৰাতিটো বেং পাৰ্টিৰ লগত নাচি তাৰ পিছদিনা কইনা ঘৰত লৈ আহং। আৰু আজিকালিৰ বিয়া এই পুৰুতকে যায় এই বুৰুতকে কইনা লৈ আহে। ঐ ককা তহঁতে বিয়াত গৈ কিনে গোটেই ৰাতিটো CD টিভি চাইছা না? আমাৰ যুগত আৰু এইবিলাক CD টিভি আছিল নেকি? ঐ ককা তোৰ বিয়াত কি কি দিছিলে কচোন অলপ শুনং। কি আৰু দিব সেইটো এটা ঘড়ী এটা ৰেডিঅ' আৰু এটা চাইকেল। মাত্ৰ এইবিলাকহে দিলে? কি কলি? তেতিয়া এইবিলাকে চবতকে দামী বস্তু। মোৰ বিয়াত ৰেডিঅ' লৈ যিহে ঝামেলা লাগছিল। ৰেডিঅ' লৈ আকৌ কিহৰ ঝামেলা? মই বিচাৰিছিলো ফিলিপছৰ ৰেডিঅ' আৰু মোক দিলে সন্তোষ ৰেডিঅ'। এইবিলাক লৈ কিমান হৈ হাল্লা কাজিয়া। তাৰপিছত কি হ'ল? তাৰপিছত চবে আলোচনা কৰি ফিলিপছ ৰেডিঅ' দিয়াত মান্তি হ'ল। তেতিয়াহে মীমাংসা হ'ল। হায় ৰে তেতিয়া আমাৰ কিমান সুখৰ দিন আছিল। আৰু তহঁতে এতিয়া গোটেই ৰাতিটো হোৱাটছআপ ফেচবুক লৈহে বহি থাকে। আৰু তেতিয়া আমি গোটেই ৰাতিটো ভাওনা চাইহে পাৰ কৰিছিলং। ঐ ককা সময় নষ্ট নকৰাকে এটা কথা সুধং। দেউতাক কিমান বয়সত বিয়া পাতি দিছিলি? তোৰ দেউতাক বোধহয় 16-17 বছৰ বয়সত বিয়া কৰাই দিলুং নেকি? কিয় তহঁতক পুলিচে ধৰা নাই? আমাৰ সময়ত এইবিলাক একো টেনচন নাছিল। আমি কিমান আগৰ সেই ব্লেক এণ্ড হোৱাইট দিনৰ বিয়া পাতা। আচ্ছা তই বিয়া পাতিছিলি 14 বছৰ বয়সত আৰু দেউতাক বিয়া পাতি দিছা 16-17 বছৰ বয়সত। মই যে এটা 20 বছৰীয়া তাগৰা ল'ৰা থিয় হৈ আছং তহঁতৰ চকুত নপৰে? এই চাহ হাৰামজাদা পাৰ্টি মাৰি আকৌ তাৰ বিয়াৰ কথা আৰম্ভ কৰিলে। কিয় নাহিম? লগৰ কেইটা বিয়া পাতি 2-3টা ল'ৰা ছোৱালী দেউতাক হৈছে ভাতত ওলাব নোৱাৰং, মোৰ লাজ লাগে। তহঁতে এইবিলাক ক'ত বুজি পাবি? তোৰ আগে পিছে মই নাই, 1 টকা ইনকাম কৰবাৰ দম নাই, ই বোলে আকৌ বিয়া পাতে। যাং মই ইয়াৰ পৰা। চাইছা না কেনেকা মানুহ সি? মোৰ পিছে আৰু এই 20 বছৰ বয়সত বিয়া পাতা নহ'ব।